Muluka মিচিং লোটালকে প্ৰকেণ্ডা গুদুং মুলকে দলুং মানুহ তাত কাদাঙ মছুদাং না লোকে কেনেকুৱা অনুভৱ নকমুলকে পৰাক লৈ আইরম মহাপুরং দেশ মিলি জুলি কলি দলং মিচিং জনগোষ্ঠীর আটাইতকৈ বৃহৎ গাঁও হিচাপে পৰিগণিত হৈছে কলি দলং না আপুনি কিন্দা কলি দলং মূল বক্তারাও ইয়ান আছে দলং মিচিং লক কলি দলং এনে আইরপ আছিল মহাপুরং মুলকে পরাক উৎসৱ পৰাগ উৎসৱ তো মই নিউজ কল আংকাত গুদুং রক বুলুকে পরাক সে আইরপ কাংকান আইরপ কাংকানৰ পৰা বোলো 5 বছৰ অন্তত বোলো কাংকানৰ পাছত পৰাকচন তুইদুং ৰক আছিন মহাপুরং মহাপল বিহেকো ৰকৰ অদায় বোলোচিন মহাপল দোনা কাম নাও আশীৰ্বাদ দিদুং লোকসভা হলো দনাম তুই নাম মিয়া আৰাঙ্গালক গিয়া সকলৰ আলিয়াই হিগাঙৰ পিছতে প্ৰধান কৃতিক উৎসৱ হিচাপে পালন কৰে পৰাগ উৎসৱ অৰ্থাৎ নৰাচিগা বিহু এই মুহূৰ্তত মই ফচি আছোঁ ভীমপুৰা শ্ৰীমন্তীৰ অন্তৰ্গত বৃহত্তৰ মিচিং গাঁও মিলিজুলি কলিগাঁৱত মই বৰ্তমান উপস্থিত আছোঁ ইতিমধ্যে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰা হৈছে পৰাগ উৎসৱ এই মুহূৰ্তত ইয়াৰে গাঁৱৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে তেখেতসকলৰ পৰা কিছু মনৰ কথা মই জানিবলৈ চেষ্টা কৰোঁ কি ক'ব আপোনালোকে কোনো মানুহৰে উদযাপন কৰা হৈছে পৰাগ উৎসৱ ধন্যবাদ সাংবাদিক বন্ধু আপুনি নিজেই ক'লে এটা মিচিং সমাজ এটা পৰম্পৰা এটা কৃষিভিত্তিক উৎসৱ আলিয়াই পাছতে উদযাপন কৰা হয় তো কলিগাঁওখন এটা বৃহত্তৰ এটা অঞ্চল হয় লখিমপুৰ জিলাৰ বহিনী ব্লকৰ অন্তৰ্গত বিহুৰা পঞ্চায়তৰ বৃহৎ কলিগাঁও এটা জনবল এৰিয়া হয় ইয়াতে প্ৰায় 5 বছৰৰ পৰা খুব কাৰোৰ পৰা ডনেশ্যন নোহোৱাকৈ আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি পেলাই আমি পইচা সাজি প্ৰায় আমাৰ কলিগাঁও মিলিজুলি চুবুৰীটো 5 লাখ টকাৰ বাজেটেৰে পৰাগ নৰাচিগা বিহুটো উদযাপন কৰা হৈছে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ অতিথিক আমন্ত্ৰণ হৈছিলে আজি তৃতীয় দিন আমি 4 দিনীয়া কাৰ্যসূচীতে আমাৰ বাজেট 5 লাখ টকাৰ ইতিমধ্যে মই কৈছোঁহে তাৰপিছত এই 4 দিনীয়া কাৰ্যসূচীতে আমাৰ প্ৰতিদিনে আমি 3টাকৈ গাহৰি প্ৰায় 1 কুইণ্টেলৰ পৰিমাণৰ আমি ৰাজ্যক ইয়াতে ভোজ উৎপাদন কৰা হৈছে তাতে অতিথিসকলে ক'ব আপোনালোকে ক'ব খাই কি ভাল লাগিছে আমি ভাবিছোঁ আনন্দ বহুত এই উৎসৱতে আমি কৃষি যেন এটা মিচিং সমাজৰ এটা নৰাচিগা বিহুটো পৰাগ উৎসৱটো যে এটা খুব এটা ধৰ্মাৱলম্বী এটা পৰম্পৰাগত এটা ৰীতি তাৰ কাৰণে আজি কাইলৈ আমাৰ অন্তিম হ'ব এই অন্তিম পৰ্যায়তে আমাৰ ইয়াতে এটা গাঁৱৰ এটা আমাৰ নীতি এটা আছে এই যিটো আমাৰ দেখা পৰা টিভি তাতে আমি নতুন এটা পুৰণা কমিটি বন্ধ কৰি নতুন এটা চিষ্টেম আছে আমি প্ৰতি বছৰে সেইটো কাম কৰি আছোঁ হয় ক'ব লাগিব নিশ্চয় ক'ব লাগিব ওলও মালৰ